নমস্কাৰ মাই ষ্টাডি ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ প্ৰাক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় বৰ্মন বংশ। বৰ্মন বংশৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'কেইটাত দানৱ বংশ, ভৌম বংশ, ভগদত্ত এইবোৰৰ ৰজাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। মহিৰংগ দানৱ এই ৰজাবোৰৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্মন বংশ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনাৰ সন্মুখত আহি থাকে। বলক আজি ক্লাছটো আৰম্ভ কৰোঁ। বৰ্মন বংশই প্ৰাগজ্যোতিষপুৰত 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়। প্ৰাচীন অসমৰ যি ঐতিহাসিক বিৱৰণ সেইটো কোনটো ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়। 4 শতিকাৰ পৰা অসমৰ প্ৰাচীন যুগ আৰম্ভ হয়। মনত ৰাখিব যে 4 শতিকাৰ পৰা অসমৰ প্ৰাচীন যুগ আৰম্ভ হয়। আৰু 4 শতিকাত সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰত কামৰূপৰ বিষয়ে উল্লেখ পোৱাৰ পাছতে অসমৰ ইতিহাসৰ প্ৰাচীন যুগ আৰম্ভ হয়। 4 শতিকাৰ সমুদ্ৰগুপ্ত এলাহাবাদ পিলাৰত কি কৰিছিল? কামৰূপৰ বিষয়ে উল্লেখ পাইছিল। উল্লেখ পোৱাৰ পিছতে অসমৰ ইতিহাসৰ কি প্ৰাচীন যুগ আৰম্ভ হয়। আৰু পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? পুষ্য বৰ্মনে কি কৰিছিল? বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ এনচাৰ মনত ৰাখিব যে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? পুষ্য বৰ্মন। পুষ্য বৰ্মনে কিমান দিনৰ পৰা কিমান দিন শাসন কৰিছিল? পুষ্য বৰ্মনে 350 পৰা 380 খ্ৰীষ্টাব্দলৈকে পুষ্য বৰ্মনে কি কৰিছিল? শাসন কৰিছিল। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন, মনত ৰাখিব। আৰু বৰ্মন বংশৰ ৰাজধানী ক'ত আছিল? বৰ্মন বংশৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। এডিআৰই পৰীক্ষাত, আছাম পুলিচ এডিআৰই পৰীক্ষাত এইবোৰে সুধি দিয়ে যে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন বা প্ৰথম ৰজা কোন আছিল বৰ্মন বংশৰ? পুষ্য বৰ্মন। বৰ্মন বংশৰ ৰাজধানী ক'ত আছিল? প্ৰাগজ্যোতিষপুৰ। বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল? ভাস্কৰ বৰ্মন। এইবোৰে সুধি দিয়ে। অসমৰ প্ৰথম ঐতিহাসিক ৰজা আছিল পুষ্য বৰ্মন। অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল? পুষ্য বৰ্মন। গুপ্ত বংশৰ সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল পুষ্য বৰ্মন। কাৰ সমসাময়িক ৰজা আছিল? যে গুপ্ত বংশৰ সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল পুষ্য বৰ্মন। পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল, বা পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ উপাধি বুলিও জনা যায়। পৰীক্ষাত এনেকুৱা সুধি দিব পাৰে যে নিম্নলিখিত কোনটো ৰজাক মহাৰাজা ধীৰাজ বুলি জনা যায়? কাক জনা যায়? পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ বুলিও জনা যায়। বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা আছিল কামৰূপী প্ৰাকৃত আৰু সংস্কৃত। বৰ্মন ৰাজবংশৰ যি চৰকাৰী ভাষা কি আছিল? কামৰূপী প্ৰাকৃত আৰু সংস্কৃত। বৰ্মন বংশৰ আন এগৰাকী ৰজা আছিল বালা বৰ্মন। মনত ৰাখিব যে বালা বৰ্মনৰ জীয়ৰী আছিল অমৃতপ্ৰভা। বালা বৰ্মনৰ জীয়ৰী কোন আছিল? বালা বৰ্মনৰ জীয়ৰী আছিল অমৃতপ্ৰভা। বা অমৃতপ্ৰভাৰ পিতৃৰ নাম কি আছিল? বালা বৰ্মন। বালা বৰ্মনৰ জীয়ৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰিছিল। মনত ৰাখিব যে বালা বৰ্মনৰ জীয়ৰী অমৃতপ্ৰভা কালৈ বিয়া হৈছিল? কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰিছিল। নিম্নলিখিত কামৰূপ ৰাজ্যৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰিছিল? কোনগৰাকী? অমৃতপ্ৰভা। প্ৰাচীন বৰ্মনসকল গুপ্ত বংশৰ ৰজাৰ অধীনস্থ আছিল। প্ৰাচীন বৰ্মনসকল কাৰ অধীনস্থ আছিল? গুপ্ত বংশৰ অধীনস্থ আছিল প্ৰাচীন বৰ্মনসকল। মনত ৰাখিব, কাৰণ গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল পুষ্য বৰ্মন, আৰু পুষ্য বৰ্মন কি আছিল? গুপ্ত বংশ। সেইকাৰণে গুপ্ত বংশৰ ৰজাৰ অধীনস্থ আছিল বৰ্মনসকল। বৰ্মন বংশৰ আন এগৰাকী ৰজা আছিল মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন যে প্ৰাচীন কামৰূপৰ প্ৰথম ৰজা, যিয়ে গুপ্ত সাম্ৰাজ্যৰ সৈন্যৰ বিৰুদ্ধে কৃতকাৰ্য লাভ কৰে। মনত ৰাখিব, বৰ্মন বংশৰ প্ৰথমজন ৰজাই আছিল মহেন্দ্ৰ বৰ্মন, যিয়ে গুপ্ত সাম্ৰাজ্যৰ সৈন্যৰ বিৰুদ্ধে কৃতকাৰ্য লাভ কৰিছিল।
আৰু তাৰ দিনতে প্ৰথমে কি কৰিছিল অশ্বমেধ যজ্ঞ সম্পাদন কৰে আৰু তাৰ ৰাজত্ব কালতেই অশ্বমেধ যজ্ঞ সম্পাদনা হৈছিল। হৰ্ষচৰিতৰ লেখক আছিল বাণাভট্ট। মনত ৰাখিব, মহাবুধ বৰ্মনক বুতি বৰ্মন বুলি নামাকৰণ কৰা হৰ্ষচৰিতৰ লেখক হৈছে বাণাভট্ট। হৰ্ষচৰিতৰ লেখক কোন? মনত ৰাখিব, বাণাভট্ট হৈছে হৰ্ষচৰিতৰ লেখক। বৰ্মন বংশৰ শেষৰ ৰজা কোন আছিল? বৰ্মন বংশৰ শেষৰ ৰজা আছিল ভাস্কৰ বৰ্মন। মনত ৰাখিব, ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰ ৰজা। ভাস্কৰ বৰ্মনে কিমান দিনৰ পৰা কিমান দিন শাসন কৰিছিল? ভাস্কৰ বৰ্মনে 594 পৰা 650 খ্ৰীষ্টাব্দলৈকে ভাস্কৰ বৰ্মনে কি কৰিছিল? ৰাজত্ব কৰিছিল। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলিও জনা যায়, কাৰণ ভাস্কৰ বৰ্মনে কোনো বিয়া পাতা নাই, এটাও বিয়া পাতাই নাই, কুমাৰ আছিল, সেইকাৰণে তেওঁক কুমাৰ ৰজা বুলিও জনা যায়। বৰ্মন বংশৰ শেষৰ ৰজা আছিল ভাস্কৰ বৰ্মন। আৰু এই ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত বৰ্মন বংশ কি হয়? অন্ত পেলায়। বৰ্মন বংশ অন্ত পেলাই কি কৰিছিল? শালস্তম্ভ বা মেলাচা বংশ প্ৰতিষ্ঠা হৈছিল। হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন। আৰু পুষ্য বৰ্মন কাৰ সমসাময়িক ৰজা আছিল? গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল পুষ্য বৰ্মন। আকৌ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন, কাৰণ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল। হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰিবলৈ তেওঁ হংসবেগ ৰাজদূত হিচাপে পঠিয়াইছিল। হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰিবলৈ ভাস্কৰ বৰ্মনে কাক পঠাইছিল? হংসবেগক ৰাজদূত হিচাপে পঠিয়াইছিল। বা ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সভালৈ পঠোৱা কটকীজন কোন আছিল? হংসবেগ। এইখিনি মনত ৰাখিলেও হ'ব, হংসবেগ। ভাস্কৰ বৰ্মনে গড় ৰজা শশাংকৰ লগত কৰ্ণ সুবৰ্ণ যুদ্ধ কৰিছিল। ভাস্কৰ বৰ্মনে গড় ৰজা শশাংকৰ লগত কি কৰিছিল? কৰ্ণ সুবৰ্ণ যুদ্ধ কৰিছিল। কৰ্ণ সুবৰ্ণ যুদ্ধ কাৰ মাজত হৈছে? ভাস্কৰ বৰ্মন আৰু গড় ৰজা শশাংকৰ মাজত হৈছিল। তেওঁ কি কৰিছিল? ভাস্কৰ বৰ্মনে তেওঁ নতুন চন এটা আৰম্ভ কৰিছিল, যাক কি কৈছে? ভাস্কৰাবধ বা কামৰূপী চন। ভাস্কৰাবধ বা কামৰূপী চন তেওঁ কি কৰিছিল? নতুন চন এটা আৰম্ভ কৰিছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন-চাং কামৰূপলৈ আহে। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন-চাং কি কৰিছিল? কামৰূপ ভ্ৰমণ কৰিছিল। হিউৱেন-চাঙক কোনে আদৰণি জনাইছিল? কামৰূপলৈ আহোঁতে কোনে আদৰণি জনাইছিল? ভাস্কৰ বৰ্মনে হিউৱেন-চাঙক আদৰণি জনাইছিল। নালন্দাৰ বিখ্যাত শিক্ষক শিলভদ্ৰ, যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীৰ্থযাত্ৰী হিউৱেন-চাং কামৰূপ ভ্ৰমণ কৰিছিল। নালন্দাৰ বিখ্যাত শিক্ষক কোন আছিল? যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীৰ্থযাত্ৰী হিউৱেন-চাং কামৰূপ ভ্ৰমণ কৰিছিল? শিলভদ্ৰ। নালন্দাৰ বিখ্যাত শিক্ষক আছিল শিলভদ্ৰ, যাৰ অনুৰোধ বা পৰামৰ্শ অনুসৰি হিউৱেন-চাং কামৰূপ ভ্ৰমণ কৰিছিল। হিউৱেন-চাঙে কি কৰিছিল? কামৰূপ ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে চীনা বৌদ্ধ সন্যাসী হিউৱেন-চাং কাৰতৰা নদী পাৰ কৰিছিল। হিউৱেন-চাঙে কামৰূপ ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে কোনটো নদী পাৰ কৰিছিল? কাৰতৰা নদী পাৰ কৰি কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল। হিউৱেন-চাঙে ভাস্কৰ বৰ্মনক উত্তৰ পূৰ্বৰ ৰজা বুলি কৈছিল। হিউৱেন-চাঙে ভাস্কৰ বৰ্মনক কি বুলি কৈছিল? যে তেওঁ উত্তৰ পূৰ্বৰ ৰজা বুলি কৈছিল। কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন-চাঙৰ কিতাপখনৰ নাম হৈছে চি ইউ কি। মনত ৰাখিব, চি ইউ কি। হিউৱেন-চাঙৰ এই চি ইউ কি কিতাপত কামৰূপৰ বিষয়ে উল্লেখ আছে। সেইকাৰণে কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন-চাঙৰ কিতাপখনৰ নাম হৈছে চি ইউ কি। মনত ৰাখিব, হিউৱেন-চাঙৰ মতে কামৰূপৰ পৰিধি আছিল 1700 মাইলছ বা 10,000 লি বা 2,720 কিলোমিটাৰ। হিউৱেন-চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? 1700 মাইলছ। মনত ৰাখিব, হিউৱেন-চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো আছিল টুপি, এ কেপ বা হোলালি। হিউৱেন-চাঙে ভাস্কৰ বৰ্মনৰ পৰা এটা উপহাৰ লাভ কৰিছিল আৰু সেই উপহাৰটো হৈছে টুপি। হিউৱেন-চাঙৰ মতে কামৰূপৰ লোকসকল আছিল চাপৰ আৰু হালধীয়া বৰণৰ, শ্বৰ্ট ইন হাইট এণ্ড অফ য়েলো কমপ্লেক্সন। হিউৱেন-চাঙৰ মতে কামৰূপৰ লোকসকল কেনে ধৰণৰ আছিল? কামৰূপৰ লোকসকল আছিল চাপৰ আৰু হালধীয়া বৰণৰ আছিল। তেওঁ কামৰূপক
কামৰূপ বুলি কৈছিল। তেওঁ কামৰূপক কি বুলি কৈছিল? কামৰূপ বুলি কৈছিল। কামৰূপ বুলি কোৱা ব্যক্তিজন কোন আছিল? হিউৱেন চাং। হিউৱেন চাঙে কামৰূপক কামৰূপ বুলি কৈছিল। হিউৱেন চাঙে 1642 বা 1643 চনত কামৰূপ ভ্ৰমণ কৰিছিল। হিউৱেন চাঙে কেতিয়া অসমত বা কামৰূপ ভ্ৰমণ কৰিছিল? 642 পৰা বা 643 চনৰ ভিতৰত কি কৰিছিল? কামৰূপ ভ্ৰমণ কৰিছিল। লি ই পিয়াও নামৰ ব্যক্তিজন ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপ ভ্ৰমণ কৰিছিল। মনত ৰাখিব। আৰু আন এজন ব্যক্তিয়ে কামৰূপ ভ্ৰমণ কৰিছিল, যাৰ নাম আছিল লি ই পিয়াও। লি ই পিয়াও নামৰ ব্যক্তিজন কাৰ শাসনকালত কামৰূপ ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপ ভ্ৰমণ কৰিছিল। ভাস্কৰ বৰ্মন কনৌজ ধৰ্মীয় পৰিষদত উপস্থিত আছিল। ভাস্কৰ বৰ্মন কোনটো ধৰ্মীয় পৰিষদত উপস্থিত আছিল? ভাস্কৰ বৰ্মনে কি কৰিছিল? কনৌজ ধৰ্মীয় পৰিষদত উপস্থিত আছিল। ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপৰ মুখ্য উদ্দেশ্য কি আছিল? ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপৰ মুখ্য উদ্দেশ্য আছিল নাও সজা বা ব'ট বিল্ডিং। নাও সজা বা ব'ট বিল্ডিং। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মন আছিল। ভাস্কৰ বৰ্মনে নালন্দা বিশ্ববিদ্যালয়ত মোহৰ এৰি আহিছিল। নালন্দা বিশ্ববিদ্যালয়ত মোহৰ এৰি অহা কামৰূপৰ শাসকজন কোন আছিল? কোন আছিল? ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে নালন্দা বিশ্ববিদ্যালয়ত মোহৰ এৰি আহিছিল। বংগোপসাগৰৰ বিখ্যাত তাম্ৰলিপ্তি বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল। বংগোপসাগৰৰ যে সাগৰ বন্দৰ তাম্ৰলিপ্তি, এই সাগৰ বন্দৰ কাৰ নিয়ন্ত্ৰণত আছিল? ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল। প্ৰাচীন কালত তাম্ৰলিপ্তি সাগৰ বন্দৰৰ বাবে বিখ্যাত আছিল। প্ৰাচীন কালত তাম্ৰলিপ্তি কিহৰ বাবে বিখ্যাত আছিল? সাগৰ বন্দৰৰ বাবে বিখ্যাত আছিল। আজি এইখিনি। ইয়াৰ পৰাই আপোনালোকক পৰীক্ষাত এডিআৰই, আছাম পুলিচ, এবি, ইউবি এইখিনিৰ পৰাই আপোনালোকক সুধি দিব। ইয়াৰ বাহিৰত এনেকুৱা কুৱেশ্যন নাহে। এইবোৰে সুধি দিয়ে বেছি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ সন্মুখত আহি থাকে। আৰু এই ভিডিঅ'টোত বেছিভাগ খালি এইখিনি পঢ়িব লাগে যে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল, ৰাজধানী ক'ত আছিল, শেষৰ ৰজা কোন আছিল। থেংক ইউ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। থেংক ইউ।